হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল দীপা শইকীয়া ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মোৰো ভালেই। তো আজি আপোনালোকক দেখুৱাম মাছৰ উজান। তো এতিয়া জানে আপোনাৰ আহিন মাহত মাছৰ উজান উঠিছে। তো কোনো পুখুৰী খাল বিলৰ পৰা ওলোৱা মাছ নহয়, ঠিক আছে। এইটো হ'ল পথাৰৰ মাজৰ পৰা ওলাইছে। তো পথাৰত কোনো ধৰণৰ পানী নাই, কিন্তু অলপ চলপ পানী মানে 2 ৰাতি বৰষুণ দিছিলে। তো তাৰপিছতে পানী হৈছিলে, তো পানী হোৱাত মাছ ওলাই গৈছে। তো বহুত ধৰিলোঁ, আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ, আগবাঢ়িছোঁ দেখুৱাবৰ কাৰণে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, ঠিক আছে। স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আশা কৰোঁ। ভিডিঅ'টো দেখুৱাৰ আগতে আগলৈ আগবঢ়াৰ আগতে আপোনালোকক কওঁ, চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে, লাইক কৰি দিয়ে, কমেণ্ট কৰি দিয়ে আৰু যিমান পাৰে বন্ধুবৰ্গক শ্বেয়াৰ কৰিব। কাৰণ আপোনালোকৰ আশীৰ্বাদেই আমাৰ, নহয় জানো। কাৰণ অসমবাসীয়ে যেতিয়া ছাপোৰ্ট কৰিব, তেতিয়া আমি সম্পূৰ্ণকৈ আগবাঢ়ি যাবলৈ সুবিধা পাওঁ। কাৰণ আমি কেতিয়াও নিজে আগবাঢ়ি যাব নোৱাৰোঁ। সদায় অসমবাসীয়ে আমাক আগবঢ়াই নিব লাগিব, ৰাইজে আমাক আগবঢ়াই নিব লাগিব, প্ৰতিজনে ব্যক্তিয়ে আমাক আগবঢ়াই নিব লাগিব, নহয় জানো। তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম। তো আমি নিজে আগবাঢ়ি কেতিয়াও যাব নোৱাৰোঁ। সেইটো কাৰণে আশা কৰোঁ আপোনালোকে প্ৰত্যেকে আমাক মানে ছাপোৰ্ট কৰিব, আমাক আগবাঢ়ি যাবলৈ দিব। সেইটো কাৰণে ক'লোঁ, প্লিজ, মোৰ নতুন চেনেল হয়, ছাবস্ক্ৰাইব কৰিব। অকল মোৰেই নহয়, যিমানসকল ইউটিউবাৰ আছে বা যিসকলে আগবাঢ়ি যাব চেষ্টা কৰে, তেওঁলোকক আগবাঢ়ি যাবৰ কাৰণে সহায় কৰিব যিমান পাৰে, ঠিক আছে। মই ইমানকে ক'লোঁ আৰু এতিয়া আগবাঢ়িছোঁ ভিডিঅ'টোলৈ। এয়া গাইজ, মানে উজানৰ মাছ দেই, আহিনৰ উজানীয়া মাছ। তাৰপিছত এয়া মাছ দেখিছে, মানে কিমান কম আৰু, ঢেৰ মাছ আৰু। এয়া হ'ল কুচিয়া। কুচিয়া কোনে খাই ভাল পায় জনাব দেই। এয়া কুচিয়া বাপৰে বাপ, ডাঙৰ ডাঙৰ কুচিয়া। এইটো ধৰিবই নোৱাৰি দেখোন, এইটো এই গ'ল ডাঙৰ ডাঙৰ কুচিয়া। আৰু এয়া পুঠি মাছ, কাক লাগে জনাব, তাকে যাকে লাগে তাকেই দি পঠিয়াম আৰু কিমান খাম। কালি ৰাতিও পাইছিলোঁ, কালি ৰাতি কমচে কম 4 কেজিমান হ'ব ন। তাৰপিছত ইয়াতো আছে, জীয়াই থোৱা আছে দেই। ইয়াত জীয়া মাছখিনি হাত নোসোমাওঁ, মানে ইয়াত শিঙৰা মাছ আছে। আৰু ইয়াতো শিঙৰা মাছ আছে, হয় নহয়। ইয়াত মাছ কিমান আছে আপোনালোকে জনাব পাৰিব নেকি বাৰু। কাৰণ ইয়াত কম লাগিছে, কমচে কম ইয়াতো আছে 5-6 কেজিমান মাছ। কিমান খাব। আহিনত উজান উঠিছে, কাৰ কপাল বাপৰে বাপ, খাবহে লাগে আৰু দেই। আহিনৰ উজান, আহিনৰ। কাৰণ আগতে বৰষুণ নাছিলে, মাজতে বৰষুণ নাছিল। এতিয়া আপোনাৰ পূজাৰ পিছত বৰষুণত মানে বহুত উজান উঠিছে। আপোনালোকক মই জেগাখিনি দেখুৱাম বাৰু, কেনেকৈ মাছ উঠিছে। পথাৰৰ পৰা দেই, পথাৰৰ পৰা উঠা মাছ, কোনো পুখুৰীৰ পৰা যোৱা মাছ নহয় এইবিলাক। এইবোৰ হ'ল পথাৰৰ মাছ, জিন্দা মাছ। কিমান চাব। এইটো কি মাছ পাব দেই, এইটো কান্ধুলি। এইটো কান্ধুলি নহয় জানো এইটো। আৰু পাইছোঁ মানে আপোনাৰ বিক্ৰী কৰি দিয়া হ'ল। ডাঙৰ মাছ পাইছিলোঁ, শ'ল মাছ আপোনাৰ 1 কেজি ওজনৰ 4-5টামান পাইছিলোঁ। তাৰপাছত গৰৈ মাছ পাইছিলোঁ, বিক্ৰী কৰি দিছোঁ। আৰু কিমান খামনো মাছ। এয়া আৰু আছে, আপোনালোকক আৰু পাছতো দেখুৱাম। কাৰণ এতিয়া আৰু ধৰিবলগীয়া আৰু আছেই মানে। আমাৰ ভণ্টিয়ে বাচি আছে দেখিছেই। কাৰণ এতিয়া গোটেই বৰষুণ পৰি আছে ন, বাহিৰলৈ যোৱাই নাই বৰষুণৰ কাৰণে। যাক লাগে জনাব, মই কেজি 5 টকা কেজি দিম দেই। বৰষুণ দি আছে ন, আৱাজটো নুশুনিব পাৰে। 5 টকা কেজি দিম, 5 টকা। মই বাহিৰত যোৱা নাই, এই গোহালি ঘৰতে আছোঁ। সেইটো কাৰণে আপোনালোকে গৰু গোবৰ দেখিব পাৰে। তো বাহিৰত মানে ইমানেই বৰষুণ পৰিছে, বাহিৰলৈ যাব নোৱাৰি, ঠিক আছে। আৰু মাছ যে উঠিছে, মই জাষ্ট আপোনালোকক অলপ দেখুৱাই দিছোঁ। কাৰণ এতিয়া মই বৰষুণত কলৈকো ওলাই নাযাওঁ। এই পথাৰকেইডৰা যে দেখিছে, এই পথাৰকেইডৰা যে অলপ দেখিছে ন, পানী অলপ দেখিছে চাগে। এইপিনে এয়া পানী হৈ আছে, ইয়াতে মাছ ওলাইছে, গম পাইছে নাই। পাছত মই ভালকৈ দেখুৱাম বাৰু। এতিয়া এয়া জাষ্ট অলপ ট্ৰাই কৰিছোঁ। বৰষুণত মই ওলাই নাযাওঁ, পাছত গ'লে দেখুৱাই দিম দেই। মই আহিছোঁ, এয়া পানীত আহি আছোঁ মই লাহে। ইয়াত পানী আছে দেখিছে, উজান মাছৰ জেগা চাম, উজান মাছ এতিয়াতো নাই, আৰু ধৰি নিলোঁ যিহেতু আৰু ওলাব পাৰে। পানী দেখিছে নহয়, বেছি পৰিমাণৰ পানী নাই, কিন্তু মাছ কিমান ধৰিব। মাছ ধৰে যদি আহি যাব ইয়াত পানী কমেই, একেবাৰে কম পৰিমাণৰ পানী। তাতে কিন্তু উজান মাছৰ ঢৌ উঠিছে দেই, মাছৰ ঢৌ উঠিছে। আৰু কি ক'ম আৰু, এইফালে আপোনালোকৰ বহুত জেগা আছে মাছ ধৰা, কিন্তু মই মাছ ধৰা জেগাবোৰ নেদেখুৱাওঁ। তো লাহে আহি আছোঁ নহয়,
আপোনালোকে মানে কি বুলি কৈ দেখুৱাম আৰু ইয়াৰ পুখুৰীত এয়া পানী নাই দেখিছে ন নতুন পানী মানে এয়া বৰষুণ যে আজি 2 ৰাতি নে 3 ৰাতি বৰষুণ দিছে তো পূজা যোৱানো কেইদিন হৈছে ন পূজা যোৱাৰ পিছত দিয়া বৰষুণ দেই এয়া মই আহি আছোঁ এয়া পানী দেখিছে কম পৰিমাণৰ ভৰিয়ে তিতি নেযায় দেখিছে নহয় এয়া ফাইনেলি মাছৰ জেগা পাই গ'লোহি এয়া হ'ল মাছৰ জেগা ইয়াত উঠি আছিলে ইয়াৰ দেখিছে ন পানী একেবাৰে কম পৰিমাণৰ পানী দেখিছে নহয় মোৰ ভৰি ওলাই আছে ইয়াত দিয়া মাছ অসংখ্য মাছ মানে গৈ আছে আপোনালোকে মাছটো চকুত পৰিছে নাই মই ক'ব নোৱাৰিম কিন্তু এয়া দেখিছে এয়া চাই থাকক অসংখ্য মাছ মানে কি ক'ম আৰু এয়া এইপিনেদি পানী বাগৰি গৈছে আৰু এইফালে ঢিপ উঠাই থৈ দিয়া আছে কাৰণ এইপিনে এতিয়া ঢিপটো উঠাই থৈ দিছে মাছ যে গৈ থাকে ন ৰাতি হ'লে মানে যাব দিব আৰু এতিয়া যাব নিদিয়ে আৰু এয়া কিমান মাছ লাগে আপোনাক অসংখ্য এইবোৰ মাছ দেখিছেনে এইবিলাক মাছেই মাছ দেখিছে নাই মানে গোটেইখন মাছেই মাছ এইবোৰ বগা হৈ আছে মাছ আপোনাক এতিয়া কেনেকৈ দেখুৱাম এইবিলাক বগা হৈ আছে মাছ দেখিছে নহয় এইবিলাক মাছ কিমান মাছ আছে আপুনি কিমান ধৰিব মাছ এইবিলাক বগা হৈ আছে সম্পূৰ্ণ মাছেই মাছ ঠিক আছে মাছ বগা হৈ আছে আপোনালোকে মাছ ধৰে যদি আহি যাব ইয়াত আপোনালোকক যিমান মাছ লাগে ন ইয়াত মাছ আছে দেখিছে ন পথাৰত পানী নাই দেখিছে নহয় ইয়াত পথাৰত পানী নাই কিন্তু মাছৰ দেখিছে নাই এইবিলাক মাছ দেখিছে নাই এইবিলাক মাছ তো আহি যাব মাছ ধৰিবৰ কাৰণে এয়া মাছেই মাছ কিমান ধৰিব আপুনি মাছ এয়া আপোনালোকে এয়া দেখিছে মাছ এয়া দেখিছে নহয় এইবোৰ মাছ দেখিছে নহয় এয়া ভৰিয়ে চৰিয়ে মাছ এয়া দেখিছে নহয় মাছ এয়া মাছ দেখিছে নহয় এইবিলাক মাছ কিমান মাছ দেখিছেনে এইবিলাক মাছেই মাছ মানে আপোনালোকক কেনেকৈ দেখুৱাম এতিয়া এইটো মোৰ মোবাইলৰ কেমেৰা হয় ন ইমান ভালকৈ মাছবোৰ দেখা নাপাব চাগে এইবোৰ ৰোৱাৰ মাজত কিমান মাছ আছে অসংখ্য মাছ পানী নাই কিন্তু গোটেই মাছ আছে আপুনি মাছ ধৰাহে জোৰ ঠিক আছে এয়া দেখিছেনে মাছ কেনেকৈ ধৰিছে পানী লৰাই দেখিছেনে এইবিলাক মাছ ঠিক আছে এইবোৰ মাছেই মাছ এইবোৰ দেখিছে নহয় এইবিলাক মাছ ইয়াত যদি কোনোবাই মাছ ধৰিব আহে ন আমাৰ মানে অসংখ্য মাছ হৈ গ'ল মই মাছ কি ধৰিম আৰু আমাৰ মাছৰ প্ৰয়োজন নাইকিয়া হৈ গ'ল মানে বহুতখিনি মাছ পালোঁ তো গাইছ মই ভাবোঁ কি আপোনালোকক মই দেখুৱাইছোঁ এয়া যে ৰোৱাৰ মাজত এয়া মাছ আহি আছে মাছ অহা অৰ্থ কেনে গম পাইছেনে এইপিনে আপোনাৰ ৰোৱা মাছ আহি আছে গম পাইছেনে নহয় মই ধৰি দেখুৱাইছোঁ এয়া কাৱৈ মাছ আছিলে এয়া মই কাৱৈ মাছ ধৰিছোঁ দেখিছেনে এইবোৰ কাৱৈ মাছ আৰু মই মাছ নধৰোঁ মানে ইয়াত আপোনাৰ অসংখ্য মাছ আছে ইয়াত কিমান মাছ ধৰিব ঠিক আছে এতিয়া পানী আহি আছে যে ইয়াত মানে এইপিনে এই পানীৰ লুৰটোৱেদি আপোনাৰ মাছ আহি আছে এই পানীৰ লুৰটো আৰু এই পানীৰ লুৰ দেখিছে ন ইয়াতে মানে মাছ অসংখ্য মাছ আহি আছে আপোনাক কি ক'ম মাছেই মাছ হৈ আছে ধৰে যদি আহি যাব ঠিক আছে ধৰে যদি আপোনালোকে মাছ আহি যাব ইয়াত কিমান মাছ ধৰে আপোনালোকৰ কথা 7 কেজি 8 কেজি 10 কেজি মাছ কিমান ধৰি নিব আপোনাৰ মনৰ কথা এতিয়া ঠিক আছে এতিয়া মই ভিডিঅ'টো ৰাখিছোঁ ইমানতে বাই মই ধৰি দেখুৱাইছোঁ এয়া কাৱৈ মাছ আছিলে এয়া মই কাৱৈ মাছ ধৰিছোঁ দেখিছেনে এইবোৰ কাৱৈ মাছ আৰু মই মাছ নধৰোঁ মানে ইয়াত আপোনাৰ অসংখ্য মাছ আছে ইয়াত কিমান মাছ ধৰিব ঠিক আছে এতিয়া পানী আহি আছে যে ইয়াত মানে এইপিনে এই পানীৰ লুৰটোৱেদি আপোনাৰ মাছ আহি আছে এই পানীৰ লুৰটো আৰু এই পানীৰ লুৰ দেখিছে ন ইয়াতে মানে মাছ অসংখ্য মাছ আহি আছে আপোনাক কি ক'ম মাছেই মাছ হৈ আছে ধৰে যদি আহি যাব ঠিক আছে ধৰে যদি আপোনালোকে মাছ আহি যাব ইয়াত কিমান মাছ ধৰে আপোনালোকৰ কথা 7 কেজি 8 কেজি 10 কেজি মাছ কিমান ধৰি নিব আপোনাৰ মনৰ কথা এতিয়া ঠিক আছে এতিয়া মই ভিডিঅ'টো ৰাখিছোঁ ইমানতে বাই